কৰিবলৈ আজিকালি একো কাম নাইকিয়া হৈছে ও ছোৱালী দুজনীও বিয়া দিবলৈ আছে কি যে হ'ব ঐ লিলি লিলি এজনী মৰিলে নেকি ও ঐ লিলি ইমানকৈ চিঞৰি আছেনো কিয় চিঞৰা কথা নহয় মই কথা এটা ভাবি আছো কৰিব লগা কাম হেতুহে আছে ভাবক আৰে তই কথাটো শুনি ল না আগত মই ভাবিছো বন্ধনৰ লোন এটা লওঁ চলিবলৈ একো পইচা পাতি নাইকিয়া হৈছে কেইদিনমান ভালকে চলিব পাৰিম বন্ধন বেংকে আপোনাক মাছ ভাত খাবৰ কাৰণে লোন নিদিয়ে নহয় ব্যৱসায় কৰিবৰ কাৰণেহে লোন দিব আৰে আমি মাছ ভাত খাম বুলি কেলে কম ব্যৱসায় কৰিম বুলি ল'ম তেতিয়াতো আমাক দিব হ'ব কাইলৈ মই গোটলৈ গৈ কথা পাতিম বাৰু হয় নেকি ঠিক আছে বল তেন্তে মোক কিবা এটা খাবলৈ দে পিয়াত ভোক লাগিছে বল 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 ঘৰত কোনোবা আছে নে ছাৰ আহিলে আহক বহকি নাই নবহো মোৰ লগত আজি আমাৰ ব্ৰাঞ্চ মেনেজাৰ ছাৰ আহিছে ছাৰৰ বহুতো কাম আছে বহিবলৈ সময় নহ'ব ছাৰে কথা কেইটামান সুধিব কৈ দিলে হ'ল আপুনি যোনটো পইচা যোনটো লৈছে কি কামত ইউজ কৰিব এইটো বিজনেছ কৰিম বুলি ভাবিছোঁ ঠিক আছে আপুনি বিজনেছ কৰক ভালকৈ বিজনেছ আমিতো এইটো দি আছোঁ আপোনাৰ ৰেচপন্সিবিলিটি হয় আপুনি ভালকৈ চলাব এইটো নহ'লে আপোনাৰ কিস্তিটো দিবলৈ অসুবিধা হৈ যাব আৰু ঠিক আছে বাৰু তেতিয়াহ'লে ঠিক আছে তেনেহ'লে আজি 12টা বজাৰ পাছত ব্ৰাঞ্চৰ পৰা পইচাটো লৈ আহিব হ'ব ছাৰ আজি বন্ধনৰ কিস্তি আছে 1 টকা যোগাৰ নকৰে কিয় এনেকৈ কাম বন নকৰিলে মই বন্ধন কেনেকৈ চলাম বাদ দে গুডছুট সিহঁতে চালা ইমান সুদ লয় আৰু সপ্তাহে দিব লাগে নিদিওঁ কি কৰে চাই ল'ম নহয় এতিয়া নিদু ক'লে নহয় লৈছোঁ যেতিয়া দিবই লাগিব লোৱা সময়ত এইবোৰ চব কথা কোৱা হৈছিল তোৰ দিবলৈ মন আছে দি থাক মই হ'লে এইবোৰ দিব নোৱাৰো মই খালি লোন নিদিওঁ মোৰ শেষ কথা ছাৰহঁতো আহিলে বাইদেউ এতিয়ালৈকে কিস্তি জমা দিয়া নাই কিয় কিস্তি নিদিওঁ তোমালোকে সপ্তাহে ইমান সুদ লোৱা আৰু সপ্তাহে তোমালোকক কিস্তি দিব লাগে কিস্তি নিদিওঁ তোমালোকে কি কৰা কৰি লোৱা এনেকৈ ক'লেতো নহয় না আপোনাৰ বস্তুটো আপোনাৰ টোটেলি আমি আগত সমজালোঁ কথাবিলাক ভালকৈ ক'লোঁ আপোনালোকৰ ঠিক আছে আমি দিব পাৰিম তো এইটো কাৰণে আপোনাক চাই পেলাই আমি দিলোঁ লোনটো এতিয়া আপুনি এনেকৈ ক'লে বস্তুটো নহ'ব আপুনি নিজে কমচে কম বুজি পাব লাগিব কথাটো এতিয়া ছাৰ মোৰ ভুল হৈ গ'ল মোক এবাৰলৈ ক্ষমা কৰি দিয়ক কোনো কথা নাই সকলোৰে ভুল হয় ছাৰ অহা সপ্তাহৰ পৰা আমি কিস্তি সময়মতে দিম ঠিক আছে বেলেগৰ কথাত লাগি অসৎ পথ নল'ব ছাৰ বহক অকণমান গতিকে শুনক আৰু আপোনালোকেও শুনক বেলেগৰ কথাত লাগি অপপ্ৰচাৰত ভুল নাযাব MFIৰ পৰা লোন লৈছে গতিকে কিস্তি সময়মতে কিস্তি পৰিশোধ কৰি নিজৰ ব্যৱসায়ৰ লগতে আনকো আগুৱাই লৈ যোৱাত সহায় কৰক